নমস্কাৰ বন্ধুসকল, ৰাজা গোহাঁই ইউটিউব চেনেলত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকক মই মেইন বস্তুটো দেখাবলৈ আহিছোঁ, আঙুৰ। এইটো হৈছে আঙুৰ। আঙুৰ আমাৰ অসমত প্ৰায় নহয়। আমাৰ গাঁৱত আছে এজোপা আঙুৰ। এইজোপা এতিয়া কেঁচা হৈ আছে। এইটোৱে থকা এতিয়া খাব নোৱাৰি, এইটো কেঁচা হৈ আছে। এইটো পকিলে খাব পাৰি। পকিলে এইটোৰ টেষ্টটোৱে বেলেগ আৰু একদম ধুনীয়া টেষ্ট। কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে আঙুৰ আছেনে নাই। ৰ'ব, ডাঙৰ থকা দেখুৱাই দিছোঁ। থকা এইটো মানে বস্তুটো য'তে ত'তে নহয়। এইটো এটা আচৰিত কথা বুলিয়ে ক'ব লাগিব। প্ৰায় অসমত আঙুৰ নহয়েই, কিন্তু এইজোপা হৈ গ'ল। গুটি আনি পচাইছিলে আৰু পুলি আনি পচাইছিলে, হৈ গ'ল এনেকৈ। এইবোৰ চব টেঙা গছ কিবা আছে মানে। আকৌ টেঙা এতিয়া লাগিব গৰম দিনত খাবলৈ, চৰ্বত এইবোৰ চব হাঁহ মনে মনে গা ধুই আছে এতিয়া। টেঙা কুটিছোঁ। এতিয়া আমি ইয়াত ৰ'ব, আপোনাক বস্তু এটা দেখুৱাইছোঁ মই। জল্দি পাই গ'লহি। মাছে কেনেকৈ কাটি আছে চাওক। মাছ দনিকণা পুঠি মানে পানীখিনি এই পথাৰৰ পৰা আহি পিনি পুখুৰীত পৰিছে। এইটো কি চৰাই কওকচোন। সেইটো হৈছে গিনি চৰাই, গিনি বুলিয়ে কয় আৰু। এয়া বগী জামুক পুৰা দিছোঁ। দিয়া এটাহে যে কোনে দিয়া আগতে দিয়া। অঁ হ'ব। বগী জামুক খাই দিলোঁ। বগী জামুক তো বোলো এতিয়া চাহটো অকণমান খাই লওঁ আৰু অকণমানকৈ খাই দিওঁ। এতিয়া আমি গঁৰালৰ ভিতৰলৈ সোমাইছোঁ। ইয়াত সৰু পোৱালিবোৰ ইয়াত পোহা হয়। ইয়াত এইখনক বেবী খাট বুলিও কোৱা হয়। ইয়াত সৰু পোৱালি পোহা হৈছে। মাথাটো খুন্দিয়াই দিলোঁ, একো নাই বাৰু। এতিয়া ইমান ডাঙৰ হোৱা নাই। ডাঙৰ কিছুমান আছিলে, এইবোৰ বিকি দিয়া হৈছে এতিয়া। এইপিনে
1 2 এইটো 3 এইটো 4 আৰু সেইটো হৈছে 5 তাৰপিছত ইয়াত এটা 5 তাৰপিছত এইটো এটা গঁৰাল হৈছে এইটোত কুকুৰাই কণী পাৰিছে আমি কণী আনিবলৈ যাওঁ এইপিনে আৰু এইফালে পাৰি আছে পাৰিবি দেই কণী পৰাই পাৰে মানে অথনি দেখুৱাইছিলোঁ আপোনালোকৰ এই পুখুৰী পিনে সাঁতুৰি আছিলে এইকেইটা ভয় কৰিছে টাৰ্কি ইমান ডাঙৰ হৈ পিনি ভয় কৰিছে চা আৰু কেইটামান বস্তু দেখাওঁ আপোনালোকক চক কোনোবা এতিয়া আপোনালোক মই আৰু এটা বস্তু দেখাবলৈ গৈ আছোঁ টাৰ্কি বুলি কোৱা হয় তিনিটা আৰু আছে এই ভিতৰলৈ আছে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লাছ মই এটা ইমানতে লৈছোঁ বিদায় জয় অসম।